আদৰণি জনাইছোঁ আছামিজ টেকলৈ। হেল্ল' গাইজ, আপোনালোকে নিশ্চয় হোৱাটছআপ ব্যৱহাৰ কৰে। আজি আপোনালোকলৈ লৈ আহিছোঁ হোৱাটছআপৰ 3টা ইণ্টাৰেষ্টিং ট্ৰিক্স। তো দেৰি নকৰোঁ আৰু আহক সোনকালে আগবাঢ়ো। তো বন্ধু, এতিয়া প্ৰথম ট্ৰিক্সটোলৈ আগবাঢ়িছোঁ। প্ৰথম ট্ৰিক্সটো সেইসকলৰ বাবে যিসকলে ডাৰ্ক মোড ইউজ কৰি ভাল পায় বা তেওঁলোকৰ স্মাৰ্টফোনৰ বেটাৰীৰ প্ৰব্লেম দিয়ে, সোনকালে চাৰ্জ যাই থাকে, যাৰ বাবে তেওঁলোকে ডাৰ্ক মোড ইউজ কৰে। তো হোৱাটছআপত ডাৰ্ক মোড কেনেকৈ ইউজ কৰিব সেইটো প্ৰথমে শিকি লওঁ আহক। পোনপ্ৰথমে আপুনি আপোনাৰ হোৱাটছআপটো অ'পেন কৰক। হোৱাটছআপটো অ'পেন কৰাৰ পিছত ৰাইট ছাইডে ওপৰত 3টা ডট দেখিছে, তাত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ছেটিংছ বুলি এটা অপশ্যন আহিছে, ছেটিংছ অপশ্যনটোত ক্লিক কৰক। ইয়াৰ পিছত 2 নম্বৰ অপশ্যনটোত যাব, চাৰ্চ। তাৰপিছত থিম বুলি অপশ্যন এটা পাইছে আপুনি ওপৰত, থিম অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াত 2টা অপশ্যন আহিছে, এটা লাইট, এটা ডাৰ্ক। তো এতিয়া আমি ডাৰ্ক অপশ্যনটো ছিলেক্ট কৰিম। তো মই ছিলেক্ট কৰি দিছোঁ, এতিয়া অ'কে কৰি দিম। তো ইয়াত দেখিছে হোৱাটছআপটো মোৰ ডাৰ্ক হৈ গৈছে। তো আপুনিও এনেকৈ ডাৰ্ক মোড ইউজ কৰক, আপোনাৰ চাৰ্জ কমকৈ যাব আৰু কম চাৰ্জত বহুত সময় আপুনি চলিব পাৰিব। এতিয়া আহিছোঁ 2 নম্বৰ ট্ৰিক্সটোলৈ। 2 নম্বৰ ট্ৰিক্সটোত কেনেকৈ আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড, বয়ফ্ৰেণ্ড, দাদা, বাইদেউ, ভাইটি, ভণ্টি, খুৰা, খুৰী, পেহা, পেহী সকলোৰে আপুনি হোৱাটছআপ ষ্টেটাছ চাব পাৰিব, কিন্তু সেইসকলে গম নাপাব যে আপুনি তেওঁলোকৰ হোৱাটছআপ ষ্টেটাছ চাইছে। ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ইনষ্টল কৰিব নালাগে। হোৱাটছআপতে আপুনি চাব পাৰিব বেলেগৰ হোৱাটছআপ ষ্টেটাছ, কিন্তু তেওঁলোকে আপুনি চোৱা বুলি গম নাপাব। তো এতিয়া আহক এই ট্ৰিক্সটো শিকি লওঁ। পোনপ্ৰথমে মই মোৰ হোৱাটছআপটো অ'পেন কৰিম। হোৱাটছআপটো অ'পেন কৰাৰ পিছত মই ষ্টেটাছত যাম। ষ্টেটাছত যাই ইয়াত মই কিবা এটা ষ্টেটাছ লিখি দিম। এইটো ষ্টেটাছ লিখিছোঁ, লিখি মই এতিয়া এইটো চেণ্ড কৰি দিম। মিনিমাইজ কৰা হোৱাৰ পিছত মই দ্বিতীয়টো হোৱাটছআপ অন কৰিম। দ্বিতীয়টো হোৱাটছআপ অন কৰি মই ষ্টেটাছত যাম। এতিয়া চাওক, মোৰ সেই একাউণ্টত ষ্টেটাছটো দি দিছোঁ, ইয়াত আহি গৈছে। গতিকে এই ষ্টেটাছটো মই চাই ল'ম। এতিয়া ইয়াত চাওক, এই ষ্টেটাছটো চাইছোঁ, কিন্তু সেইটো একাউণ্টত গম নাপাম যে মই এইটো একাউণ্টেৰে সেই হোৱাটছআপ ষ্টেটাছটো চাইছোঁ। তো মই সেই একাউণ্টত যাম। এতিয়া মই যিটো একাউণ্টত এই হোৱাটছআপ ষ্টেটাছটো দিছোঁ সেইটো একাউণ্ট অ'পেন কৰিছোঁ। এতিয়া চাওক, 3জন মানুহে চাইছে, কিন্তু যিটো একাউণ্টেৰে মই চাইছোঁ সেই একাউণ্টটো ইয়াত শ্ব' কৰা নাই। এই ট্ৰিক্সটো কৰিব লগা হ'লে আপুনি আপোনাৰ হোৱাটছআপটো অ'পেন কৰক। অ'পেন কৰাৰ পিছত ওপৰত 3টা ডট আছে, এই 3টা ডটত ক্লিক কৰক। ক্লিক কৰাৰ পিছত ছেটিংছ অপশ্যনটোত ক্লিক কৰক। ইয়াৰ পিছত আপুনি একাউণ্ট অপশ্যনটোত ক্লিক কৰক। ইয়াৰ পিছত আপুনি প্ৰাইভেচি অপশ্যনটোত ক্লিক কৰক। এতিয়া তলৰ ফালে যাওক, এয়া চাওক ৰেড ৰিচিপ্ট। এই ৰেড ৰিচিপ্টটো আপোনাৰ হোৱাটছআপত অন হৈ থাকিব, গতিকে এই ৰেড ৰিচিপ্টটো আপুনি অফ কৰি ল'ব। অফ কৰি লোৱাৰ পিছত আপুনি বেলেগৰ হোৱাটছআপ ষ্টেটাছ চাব পাৰিব, কিন্তু তেওঁলোকে আপুনি হোৱাটছআপ ষ্টেটাছ চোৱা বুলি গম নাপাব। তো আপুনিও এই ট্ৰিক্সটো ইউজ কৰক আৰু হোৱাটছআপৰ মজা লওক। এতিয়া আহিছোঁ 3 নম্বৰ ট্ৰিক্সটোলৈ। যেতিয়া আপুনি কাৰোবাক মেছেজ কৰিব আৰু মেছেজটো যোৱাৰ পিছত সেই মানুহজনে যেতিয়া আপোনাৰ মেছেজটো পঢ়িব, পঢ়াৰ পিছত আপোনাৰ হোৱাটছআপৰ সেই মেছেজটোত 2ডাল ব্লু টিক আহি যায়। ঠিক তেনেদৰে সেই মানুহজনেও যদি আপোনাৰ মেছেজটো পঠাইছে, আপুনি যদি সেই মেছেজটো পঢ়ে, তেনেহ'লে সেই মানুহজনে পঠোৱা মেছেজটোতো 2ডাল ব্লু টিক আহি যাব। তো এই ট্ৰিক্সটোত মই আপোনালোকক শিকাম যে এই ব্লু টিক নোহোৱাকৈ কেনেকৈ আপুনি বেলেগৰ মেছেজ চাব পাৰিব, অৰ্থাৎ আপুনি তেওঁৰ মেছেজটো পঢ়া বুলি তেওঁ গমেই নাপাব। তো ইয়াৰ বাবে পোনপ্ৰথমে আপুনি আপোনাৰ হোৱাটছআপটো অ'পেন কৰক। হোৱাটছআপটো অ'পেন কৰাৰ পিছত মোৰ দ্বিতীয়টো একাউণ্টত মই এটা মেছেজ চেণ্ড কৰিম। এয়া মই হাই বুলি লিখি দিছোঁ, এতিয়া মই চেণ্ড কৰি দিম। এয়া চাওক, মেছেজটো চেণ্ড হৈছে ইয়াৰ পৰা। তো মই সেই একাউণ্টটোত মই চেক কৰি চাম। এতিয়া মই দ্বিতীয়টো একাউণ্ট অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত এয়া দেখিছে মেছেজ এটা আহিছে, হাই বুলি দিছিলোঁ মই। তো এই মেছেজটো মই চাম। এয়া চাওক, মই এই মেছেজটো চাইছোঁ। চোৱাৰ পিছত মই আকৌ সেই একাউণ্টত যাম। এয়া চাওক, ব্লু টিক আহি গৈছে। এইবাৰ মই সেইটো একাউণ্টত পুনৰ মেছেজ চেণ্ড কৰিম, কিন্তু সেই একাউণ্টত মেছেজটো পঢ়াৰ পিছতো ইয়াত ব্লু টিক শ্ব' নকৰিব। তো পুনৰ মই হাই লিখি দিছোঁ আৰু চেণ্ড কৰি দিছোঁ। এয়া চাওক, মেছেজটো চেণ্ড হৈ গৈছে। এতিয়া মই পুনৰ সেইটো একাউণ্টত যাম। পুনৰ মই এইটো একাউণ্টত আহিছোঁ আৰু এয়া মেছেজটো আহিছে। তো এতিয়া মই ব্লু টিক শ্ব' নকৰাকৈ এই মেছেজটো চাম। গতিকে পোনপ্ৰথমে ওপৰত 3টা ডটত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ছেটিংছত যাম।
সেটিংছত যোৱাৰ পিছত একাউণ্টত যাম একাউণ্টত যোৱাৰ পিছত প্ৰাইভেচিত যাম প্ৰাইভেচিত যোৱাৰ পিছত তলৰ ফালে যাম এয়া চাওক ৰেড ৰিচিপ্ট এই ৰেড ৰিচিপ্টটো অন হৈছে মই এতিয়া এই ৰেড ৰিচিপ্টটো অফ কৰিম অফ কৰিলোঁ অফ কৰাৰ পিছত মই বেক কৰিম এতিয়া মই এই মেছেজটো মই পঢ়িম কিন্তু সেইটো একাউণ্টত গম নাপাব যে মই এই মেছেজটো পঢ়িছোঁ এয়া চাওক মই মেছেজটো পঢ়িলোঁ গতিকে এইটো একাউণ্ট মই মিনিমাইজ কৰিম পুনৰ আগৰ একাউণ্টত যাম এইবাৰ চাওক ব্লু টিক শ্ব' নকৰিলে তো আপুনিও এনেকৈ ব্লু টিক শ্ব' নকৰাকৈ বেলেগৰ মেছেজ পঢ়িব পাৰিব তো আপুনিও এই ট্ৰিক্সটো ইউজ কৰক আৰু হোৱাটছএপৰ মজা লওক তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট মাৰক আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ